নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ সন্মুখত আহিলো মোৰ নাম Pranojyol Borah আপোনালোকে চাই আছে pranjuborah চেনেল মই মোৰ ভিডিঅ'বিলাক ইনফৰমেটিভ বনাও কইন্স আৰু নোটছৰ ওপৰত আপোনালোকে যদি মোক ফলো কৰি আছে আপোনালোকে গম পাইছে যে মই যোৱা লাষ্ট কেইবাটাও ভিডিঅ' লায়ন ভেৰাইটিৰ ওপৰত বনাইছিলো হয় 1992 টু 2004 ৰ 2 টকা কপাৰ নিকেল কইনৰ লায়ন ভেৰাইটিৰ বিষয়ে মই কথা পাতি আছো কন্টিনিউ তো আজিও আমি সেই বিষয়ে কথা পাতিম আৰু আজি বিষয়টো হৈছে ডি টাইপ অফ লায়ন যোৱাৰ ভিডিঅ'টোত মই কথা পাতিছিলো এ বি আৰু সি ৰ বিষয়ে যে এ বি সি লায়ন আমি কেনেকৈ চিনিব পাৰো আৰু সেই লায়নবোৰৰ ভিতৰত সবতকৈ স্কেয়াৰ্স আৰু ৰেয়াৰ কেটেগৰী কোনগিটা যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'গিটা আপোনালোকে কাইন্ডলি চাব মই এন স্ক্ৰীনতো ভিডিঅ'গিটা লিংক দি দিম বন্ধুসকল আজি আমি কথা পাতিবলৈ গৈ আছো ডি টাইপ অফ লায়ন কাক কয় আমি কেনেকৈ চিনিব পাৰো আৰু ইয়াৰো কেইটামান স্কেয়াৰ্স আৰু এক্সট্ৰিমলি ৰেয়াৰ কেটেগৰী কইনৰ বিষয়ে কথা পাতিম ভিডিঅ'টো খুবেই ইনফৰমেটিভ হ'বলৈ গৈ আছে আপোনালোকে কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে কাইন্ডলি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলত বন্ধুসকল এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এতিয়া আপোনালোকে যোনটো কইন মোৰ হাতত দেখা পাই আছে এইটো হৈ গ'ল 2 रुपीजৰ এটা নেশ্যনেল ইন্টিগ্ৰেশ্যনৰ কইন হয় আৰু এই কইনবিলাকৰ বেক সাইডে এখন ইণ্ডিয়া মেপো আছে আপোনালোকে দেখা পাইছে আৰু এই কইনবিলাক মিন্টেজ হৈছিল 1992 পৰা 2004 ৰ ভিতৰত এই কইনবিলাকৰ মেটেল হৈ গ'ল কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ এই কইনবিলাক হয় আজি আমি এই কইনটোত ডি লায়নটোক আমি কেনেকৈ আইডেন্টিফাই কৰিব পাৰো তাকে আমি চাম বন্ধুসকল লায়ন ভেৰাইটি সদায় আমি যদি চাওঁ তাৰ প্ৰথম বস্তুটো আমি চাব লাগিব ইয়াৰ মেইন সাইডটোত কইনটোৰ মেইন সাইডটো এই সাইডটোক মেইন সাইড বুলি কোৱা হয় কাৰণ এই সাইডটোক আমি অভাৰ সাইড বুলি কওঁ অভাৰ সাইডৰ আমি মেইন বস্তুটো হৈ গ'ল এই কইনটোৰ আসুকা লাইন ক্যাপিটালটো চাব লাগিব আপোনালোকে দেখা পাইছে এই লাইনটো আমি ইয়াক লক্ষ্য কৰি ভালকে চাব লাগিব ইয়াতে আমি উলিয়াব পাৰিম যে এই লাইনটো ডি লাইন কেনেকৈ হয় তো বন্ধুসকল প্ৰথমতে আমি এই লাইনটোৰ হাইটটো চাব লাগিব ইয়াৰ যদি আমি হাইটটো মেজাৰ কৰো আপোনালোকে দেখা পাব এই লাইনটোৰ হাইটটো 13 mm ৰ হাইট হয় সি লাইনৰ দৰে ইয়াৰ হাইটটো 13 mm হাইট হয় আৰু এই লাইনটো আমি আইডেন্টিফাই কৰা প্ৰথম পইণ্টটোৱে হ'ল যে লাইনটোৰ হাইট ইয়াৰ পিছত আমি চাব লাগিব যে এই লাইনটোৰ চেষ্টখনত হয় আমি কিছুমান লাইনৰ ৰাইট পাৰ্টটো চাও লেফট পাৰ্টটো চাও ইয়া ফেসখন চাও কিন্তু এই লাইনটোৰ ডি লাইনৰ আমি মেইন বস্তুটো চাব লাগিব এই চেষ্টখনত আৰু এই চেষ্টখন আপুনি যেতিয়া দেখিব সেলো চেষ্ট দেখিব আৰু ইয়াত কিছুমান কাট মাৰ্ক দেখা পাব ভালকে যদি আপুনি ম্যাগনিফাইং গ্লাছেদি লক্ষ্য কৰে আপুনি দেখা পাব এয়া চেষ্টখন সেন্ট্ৰেল লাইনটোৰ চেষ্টখনত আমি লেফট ৰাইট লাইনটো চাব লাগিব সেন্ট্ৰেল লাইনৰ চেষ্টখনত আমি কিছুমান কাট মাৰ্ক দেখা পাম আমি তেতিয়া আমি ক'ব পাৰিম যদি কাট মাৰ্ক আছে এই লাইনটো এটা ডি লাইন হয় বন্ধুসকল চাবলে গলে একদম সিম্পল হয় খালি অকমান ভালকে যদি আপুনি লক্ষ্য কৰে সেন্ট্ৰেল লাইনটো তেতিয়া আপুনি দেখা পাব যে বাকি কইন ব্লকতকে ডি লাইনৰ কইনটো অকমান বেলেগ হয় হয় বন্ধুসকল প্ৰথম পইণ্টটো হ'ল কি ইয়াৰ 13 mm ইয়াৰ হাইটটো হয় আৰু দ্বিতীয়টো ইয়াৰ সেন্ট্ৰেল লাইনৰ চেষ্টখন অকমান কাট মাৰ্ক থাকে অলপ সেলো চেষ্ট থাকে বন্ধুসকল এতিয়া আপোনালোকে গম পালে যে ডি লাইনটো আমি কেনেকৈ চিনিব পাৰো এতিয়া হও বন্ধুসকল এই ডি লাইনৰ ভিতৰত সবতকৈ স্কেয়াৰ্স কেটেগৰী আৰু ৰেয়াৰ কেটেগৰী লাইন কিটাৰ বিষয়ে আমি জানো আহক এতিয়া আমি সৰ্বপ্ৰথমে চাও যে ডি লাইনৰ সবতকৈ স্কেয়াৰ্স লাইন কোনটো হয় বন্ধুসকল ডি লাইনৰ সবতকৈ স্কেয়াৰ্স লাইনটো হৈ গলগে প্ৰথমটো হৈ গলগে ৰেয়াৰ লাইন 2000 মুম্বাই মিন্টৰ ডি লাইনটো কপাৰ নিকেলৰ এক্সট্ৰা ফাইন কন্ডিশনৰ এই কইনটো মই যোনটো দেখাবলৈ গৈ আছো এই লাইনটো হ'ব সবতকৈ স্কেয়াৰ্স কেটেগৰী লাইনৰ ভিতৰত পৰে বন্ধুসকল এই লাইনটো আপুনি যেতিয়া দেখা পাব এই লাইনটো ডি লাইনে হয় আৰু ইয়াৰ মিন্টেজ হৈছিল আপোনাৰ বম্বে মিন্টত আৰু এই লাইনটো হৈ গলগে 2000 ইয়াৰৰ ইয়াৰ 2000 তো আপোনালোকে দেখা পাইছে ইয়াৰ তলত এটা ডায়মণ্ড কাট মাৰ্ক আছে ইণ্ডিয়া মেপখন আছে নেশ্যনেল ইন্টিগ্ৰেশ্যনৰ কইন হয় আৰু এই লাইনটো হৈ গল আপোনাৰ ডি লাইন তো এই লাইনটো এটা স্কেয়াৰ্স কেটেগৰী লাইন হয় আজি যদি আমি ইয়াৰ ভ্যালুটো চাও ইয়াৰ ভ্যালুটো আপোনাৰ মিনিমাম 200 रुपीजৰ পৰা ষ্টাৰ্ট হয় আৰু ইয়াৰ কন্ডিশন ওয়াইজ ইয়াৰ ভ্যালুটো বাঢ়ি যায় যদি ইয়াৰ ইএনসি কন্ডিশন হয় তেতিয়া হলে আপুনি ভ্যালুটো অলপ বেছি পোৱা চান্স আছে হয় বন্ধুসকল মোৰ হাতত আপুনি যোনটো কইন দেখা পাইছে এই কইনটো হৈ গল এক্সট্ৰা ফাইন কন্ডিশনৰ আমি দ্বিতীয় কইনটো লাহো দ্বিতীয় কইনটো হৈ গলগে 2001 অৰ মুম্বাই মিন্টৰ ডি লাইন কপাৰ নিকেল এইটোটা এক্সট্ৰা ফাইন কন্ডিশনৰ কইন হয় এই কইনটো যদি আপোনালোকে চাই দেখা পাব এই কইনটো হৈ গল বম্বে মিন্টৰ আৰু মিন্টেজ হৈছিল আপোনাৰ 2001 অৰ কপাৰ নিকেল কইন হয় এটো নেশ্যনেল ইন্টিগ্ৰেশ্যনৰ কইন হয় বেক সাইডে মেপখন আছে আৰু 2001 দেখা পাইছে আৰু তলত এটা ডায়মণ্ড কাট মাৰ্ক আছে মানে বম্বে মিন্টৰ কইন হয় ইয়াৰ প্ৰাইসটো আপোনাৰ মিনিমাম 200 रुपीज আৰু যদি ইউএনসি কন্ডিশন হয় তেতিয়া হলে ইয়াৰ প্ৰাইসটো আৰু বাঢ়িব পাৰে আৰু যদি কইন ব্লকত কিবা এৰৰ পায় তেতিয়া হলেও সেই কইন ব্লকৰ ভ্যালুটো বাঢ়ি যায়
এতিয়া আমি 3 নম্বৰ কইনটোলৈ আহোঁ 3 নম্বৰ কইনটো হৈ গ'লগে 1998 হয় এই কইনটো মুম্বাই মিণ্টত মিণ্টেজ হৈছিলে কপাৰনিকেলৰ কইন হয় নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ 1998 ডি লায়ন মুম্বাই মিণ্টৰ এইটো কইনো এটা স্কেয়াৰ্ছ কেটেগৰী কইন হয় আৰু ইয়াৰ প্ৰাইচটো যদি আমি চাওঁ 200 মিনিমাম আৰু একৰ্ডিং টু দ্য কণ্ডিশ্যন ইয়াৰ ভেলুটো নিৰ্ধাৰণ কৰা হয় বন্ধুসকল এই কইনটো আপোনালোকে দেখা পাইছে 1998 বম্বে মিণ্টৰ কইন হয় এতিয়া আহোঁ আমি সবতকৈ কষ্টলি কইনটো যোনটো কইন সবতকৈ ৰেয়াৰেষ্ট কইন বুলি কোৱা হয় আৰু সেই কইনটোৱে হৈ গ'ল মোৰ হাতত আপুনি দেখা পাইছে 1999 হায়দৰাবাদ মিণ্টৰ ডি লায়ন হয় বন্ধুসকল এই কইনটোৱে হৈ গ'ল ওৱান অফ দ্য এক্সট্ৰিমলি ৰেয়াৰেষ্ট কইন বুলি ক'লেও ভুল নহ'ব আৰু এই কইনটো যদি আমি প্ৰাইচটো চাওঁ মিনিমাম 300ৰ পৰা 700-800 লৈকো যাব পাৰে একৰ্ডিং টু দ্য কণ্ডিশ্যন হয় বন্ধুসকল আজি আপোনালোকে গম পালে ডি লাইনটো আমি কেনেকৈ চিনিব পাৰোঁ আৰু ইয়াৰ ৰেয়াৰ আৰু স্কেয়াৰ্ছ কেটেগৰী কইনকেইটা হয় বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব সৰু এটা ভিডিঅ' বনালোঁ আজি ডি লাইনৰ বিষয়ে কথা পাতিলোঁ ইয়াৰ আপোনালোকে এ বি চি লাইনৰ বিষয়ে যদি নাজানে কাইণ্ডলি আপোনালোকে চাব মোৰ ভিডিঅ'ত আগৰ ভিডিঅ'কেইটাত এ বি চিৰ বিষয়ে কৈছোঁ আৰু অহা ভিডিঅ'টোত মই ই লাইনৰ বিষয়ে আপোনালোকক ক'ম বন্ধুসকল যদি চাই ভিডিঅ'টো ভাল পালে কাইণ্ডলি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বন্ধুসকল ধন্যবাদ